हेलो गाइस, এতিয়া আমি যাবলৈ ওলাইছোঁ মণিপুৰ ফাংচনৰ কাৰণে। আমি তিনিজন আপোনালোকক দেখামগৈ কেনেকুৱা হয় কি হয়। বাকী দেই আমি তাতহে লগ পামগৈ। হেল্ল' গাইছ, আমি এতিয়া পাওঁ হৈছে, বেছি টাইম নাই নহয়, আমি গৈ আছোঁ আৰু ধুনীয়াকৈ। আপোনালোকক দেখা পাম। এতিয়া আমি গৈ আছোঁ, ইয়াত দেখিছে আপোনাক চাব পাৰে নিজান জেগা। আমি বহুত দূৰৰ পৰা আহিছোঁ মণিপুৰ ফাংচন চাবলৈ। আমি গৈ আছোঁ দেই। চেনিটো মজা লাগিছে, চেনিটো মজা লাগিছে। এতিয়া আমি গৈ আছোঁ ধুনীয়াকৈ। এয়া দস্ত দেখিবলৈ পাইছে। আহি আমি হেৰিয়ত পাবলৈ পাইছোঁহি। এতিয়া পাবহি হৈছে, পালোহি আৰু দেখিবলৈ পাইছে গোটেই মানুহ আছে। আজি ইয়াতে আমি মণিপুৰ দেখিবলৈ পাম। এনেকুৱা অনুষ্ঠানবিলাকতে যদি এইবোৰ নচলে আৰু ক'ত চলিব, হয় নাই? হয়। পিছে ভাত খাইছে না আপোনালোকে? নাই খোৱা? নাই খোৱা। ভাত খোৱাবা। আজিকালি পটককে হয় নে নহয়? গতিকে বেমাৰৰ কাৰণে চিটটো এৰি দিব, নহ'লে পিছত আকৌ আহি আৱৰি ধৰিলে। কি কৰি আছে আপোনালোকে? আপোনালোক অসমীয়া হয় নে নহয়? সোনকালে ওলাই আহে। কি কৰি আছ? যোন য'ত যেনেকে আগৰ হেংগামখনলৈ দৌৰি আহ, নহ'লে আমাৰ মাটি বাৰী ল'ৰা ছোৱালী চবকে মাৰি শেষ কৰি দিব। সেই ক'ত আছ? তহঁত বেগেতে ওলাই নাহকিলে খুব আছে আহি আহ। কি কৰি আছ তহঁত? প্ৰগ্ৰেম চাই আছো ভাষণ দি থকা মানুহ যে কোনো সময়ত মুখেদি ভাষণ ওলাই যায়, মই ক'বই নোৱাৰো জানেনে। আজিকালি মোক একদম মহিলা সমিতিত টপত উঠাই দিলে। এতিয়া মানে য'তে যাওঁ ভাষণে আহি থাকে। পাহৰিয়ে থাকিলো ইয়াতে ভাষণ দিব নালাগে, এতিয়া ভাষণেই দি পালো। বেয়া পাব দেই। পাৰিছোনে বাৰু? পাৰিছোনে নে? পাৰিছো। নাটকত চিঞৰিব পাৰিম নে এনেকে? মোৰ মানে নাটক এখন আছে আজি, ফাইনেল ৰিহাৰ্চল। সেইটো মই কৰিব নোৱাৰিলো যে, সেইকাৰণে ইয়াতে অকণমান আওৰাই দিছো। পাৰিছেনে? আপোনালোকে যেতিয়া মোক পাৰিছো বুলি কৈছে, মোৰ চিন্তা নাই। মণিপুৰ আচাৰ এতিয়া বেহাৰবাৰীত কি চলি আছে? জানেনে এনে বেহাৰবাৰীখন যে নৰ্থ ইষ্টতে নহয়, এতিয়া ভাৰতবৰ্ষৰ 2 নম্বৰ পজিশ্যনত আছে। 10 বছৰ কৰিছো, 10 বছৰ। এতিয়া আমি 11 নম্বৰ বছৰত মানে। আৰু এনেকে যদি আপোনালোকে মৰম চেনেহ দি থাকে, তেতিয়াহ'লে আমি আৰু চাগে আৰু লাগিবনে? দীঘল কৰিবনে বন্ধ কৰি দিব লাগে? কিয় কমি গ'ল? এইটো লাগে, এই মানটো লাগে, হয় নাই? মুকুতা ভাল লাগে নালাগে? মুকুতা কাৰ নিচিনা লাগে কওকচোন? ইমান ধুনীয়া চুলি তুলি নাইকিয়া টপা অকমানি ল'ৰাটো ন? ইমান মৰম লগা দেখিবলৈ কাৰ নিচিনা লাগে কওকচোন? আপুনি চাবচোন, মুকুতা দা মোৰটো এবাৰ মানে মনতে
কাটি ডাইলগ নিদিলেহে ৰক্ষা আৰু মই যামগে দিয়ক মই সঁচাকে যামগে আৰু সন্তুষ্ট নহয় মুকুতা ভাল লাগে নালাগে মুকুতা কাৰ নিচিনা লাগে কওকচোন ইমান ধুনীয়া চুলি তুলি নাইকিয়া টপা অকমানি ল'ৰাটো ন ইমান মৰম লগা দেখিবলৈ কাৰ নিচিনা লাগে কওকচোন আপুনি চাবচোন মুকুতা মোৰটো এবাৰ মানে মনতে ভাবি লওক আৰু এইফালে যদি পাত এটা লগাই দিয়ে এইফালে যদি পাত এটা লগাই দিয়ে মাজত যদি ঠাৰি এডাল দি দিয়ে একে ঔটেঙাটো হয়নে ঔটেঙাটো হয়নে নহয় কোনোবাই কেতিয়াবা মনে মনে কাটি ডাইলগ নিদিলেহে ৰক্ষা আৰু মই যামগে দিয়ক মই সঁচাকে যামগে আৰু সন্তুষ্ট নহয় ইয়াতে ভাল পায় মানে আচলতে ল'ৰাখিনিয়ে ভাল পাই লাভ নাই এতিয়া ভাল পাই কি কৰিব তথাপি কিন্তু অহংকাৰ নাই দুটা দুটা হাজবেণ্ড মেইনটেইন কৰিছো হা আপোনালোক কোনোবাই কৰিব পাৰিছেনে নাই পৰা কিন্তু মই পাৰো দুটা একদম এটা ৰিয়েল লাইফত এটা ৰিয়েলত যি নহওক সঁচাকে ভাল লাগিছে আপোনালোকৰ মাজত আহি কিন্তু মোৰ অনুষ্ঠানত কিন্তু ভাইটিৰ কলৰ খাতিৰত আচলতে মই আহিবলগীয়া হ'ল আৰু সঁচাকে ভাল পালো ইমান ধুনীয়া এটা অনুষ্ঠান পাতিছে আপোনালোকে বিশেষকে এই কমিটিখন অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগৰ যি কমিটিয়ে এই সুন্দৰকে যিটো আয়োজন কৰিছে তেওঁলোকলৈ পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেকুৱা অনুষ্ঠান তেওঁলোকে সদায় পাতক সদায় এনেকুৱাই বিধি বাদ নোপোৱা ৰাইজ হওক ভাল অনুষ্ঠান আৰু কৰি যাওক সেয়া আমাৰ ফালৰ পৰা সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু আপোনালোকক সকলো ভালে থাকক কুশলে থাকক এয়াই মোৰ ফালৰ পৰা ভগৱানৰ ওচৰত কামনা কৰিছোঁ আৰু বেছি দেৰি নকৰোঁ যিহেতু ইয়াৰ পিছতে আপোনালোকৰ গানৰ অনুষ্ঠান হ'ব আৰু কিবা কিবি অনুষ্ঠান আছে গতিকে মই অনুষ্ঠান সামৰণি মাৰিছোঁ ধন্যবাদ সকলো ভালে থাকক শুভৰাত্ৰি যোৱাৰ সময়ত যাওঁগে বুলি কৈ গুচি গৈছে সেইটো হৈছে ব্ৰইলাৰ মুৰ্গীটাই পালেহি আৰু আনটো হৈছে আহিছে যে ৰাস্তাৰ পৰা একদম আঠটাক মাটি চিঞৰ বাখৰ কৰি আহিছে য'ত বহিবলৈ দিছে তাত নাই বহা বহিবলৈ দিছে যদি চোফাত বহিছেগে নাই নিব খাবলৈ যদি চাহ দিবলৈ ধৰিছে তেওঁ আকৌ ভাতহে খায় আকৌ খাই বৈ হোৱাৰ পিছত গৃহস্থ ক'ৰবাতে থাকিলে আলহী গৈ কাষে বাৰে যিমান মানুহৰ ঘৰতে চানা কেইটামান বান্ধি পেলাই টোপোলা এটা বান্ধি যে দলিওৱা স্বভাৱটো চলেনে ইয়াত চলে মই দেখি আছো ল'ৰাটোৱে ছোৱালী এজনীকে ধুলিয়াই আছে ভাগ্য ভালো টোপোলাটো তাইকে নগৈ মাকৰ গাত পৰিব লাগিলে চেচ আৰু বৰবাদ হৈ যাব এফালে চলক এনেকুৱা অনুষ্ঠানবিলাকতে যদি এইবোৰ নচলে আৰু ক'ত চলিব হয় নাই হয় পিছে ভাত খাইছে না আপোনালোকে নাই খোৱা নাই খোৱা ভাত খোৱাবা আজিকালি পটককে হয় নে নহয় গতিকে বেমাৰৰ কাৰণে চিটটো এৰি দিব নহ'লে পিছত আকৌ আহি আৱৰি ধৰিলে
সময় মুখেদি ভাষণ ওলাই যায় মই ক'বই নোৱাৰিছোঁ জানেনে আজিকালি মোক একদম মহিলা সমিতিত টপত উঠাই দিলে এতিয়া মানে য'লৈকে যাওঁ য'তেই যাওঁ ভাষণেই আহি যায় মই পাহৰিয়ে থাকিলোঁ ইয়াতে ভাষণ দিব নালাগে এতিয়া ভাষণেই দি পালোঁ বেয়া পাব দেই পাৰিছোনে বাৰু পাৰিছোনে নে পাৰিছোঁ নাটকত চিঞৰিব পাৰিমনে এনেকে মোৰ মানে নাটক এখন আছে আজি ফাইনেল ৰিহাৰ্চল সেইটো মই কৰিব নোৱাৰিলোঁ যে সেইকাৰণে ইয়াতে অকণমান আওৰাই দিছোঁ পাৰিছেনে আপোনালোকে যেতিয়া মোক পাৰিছোঁ বুলি কৈছে মোৰ চিন্তা নাই মনিব আচাৰ এতিয়া বেহাৰবাৰীত কি চলি আছে জানেনে এনে বেহাৰবাৰীখন যে নৰ্থ ইষ্টতে নহয় এতিয়া ভাৰতবৰ্ষৰ 2 নম্বৰ পজিশ্যনত আছে গমখন 10 বছৰ কৰিছোঁ 10 বছৰ এতিয়া আমি 11 নম্বৰ বছৰত মানে আৰু এনেকৈ যদি আপোনালোকে মৰম চেনেহ দি থাকে তেতিয়াহ'লে আমি আৰু চাগে আৰু লাগিবনে দীঘল কৰিবনে বন্ধ কৰি দিব লাগে কিয় কমি গ'ল ৰাইজৰ দুষ্ট কিয় কমি গ'ল এইটো লাগে এই মানুহটো লাগে I